নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত থাম্বনেইল চাই আপোনালোকে গম পাইছে কি সম্পৰ্কে আজি আলোচনা কৰিম। বন্ধুসকল, আজি আলোচনা কৰিম আমাৰ নতুনকৈ প্ৰকাশ হোৱা খচৰাখনত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব। আচলতে যিখন খচৰা আগতে ওলাইছিলে সেইখন খচৰাত থকা ব্যক্তিসকলৰ কিছুমান নাম সাল সলনি কৰা হৈছে এইবাৰ নতুন খচৰাখনত। গতিকে আপোনালোকৰ ঠিকে আছে নে কাৰোবাৰ নাম কাট খাইছে নেকি আপুনি সেইটো কেনেকৈ চেক কৰিব। গতিকে সেই সম্পৰ্কে বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে কি কৰিব, যদি আপুনি এইটো চেক কৰিব বিচাৰে প্ৰথমে আপোনালোকে ক্ৰম বা গুগল ব্ৰাউজাৰত গৈ আপুনি তাত চাৰ্চ কৰিব NRC DRAFT.com। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। প্ৰথমতে যিটো ৱেবছাইট আছে আপুনি সেইটো ৱেবছাইটতে ক্লিক কৰি দিব। ইয়াত লিখা আছে NRC এডিশ্যনেল ড্ৰাফ্ট এক্সক্লুজন লিষ্ট পাব্লিছড অন 26 জুন 2019। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এনেকুৱা ইণ্টাৰফেচ খোল খোৱাৰ লগে লগে আপুনি 1 নম্বৰ যিটো আছে অপশ্যন তাত আপোনাৰ ARN নাম্বাৰটো দিব। তাৰপিছত দিব আপুনি কেপচাৰ। ইয়াত কেপচাৰ দিয়া আছে, আপোনালোকৰ তাত যি কেপচাৰ আহিব সেইটো কেপচাৰ ধুনীয়াকৈ দি দিব। কেপিটেল স্মল সেইখিনি অলপ ভালদৰে চাই চিন্তি দিব। দি ইয়াত চাৰ্চ লিখা আছে, চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কোনো ব্যক্তিৰ নাম কাটা গৈছে নেকি নে ঠিকেই আছে গোটেই ডিটেইলছখিনি ওলাই আহিব। মই যিহেতু এবাৰ অলৰেডি চেক কৰিলোঁ, এতিয়া আৰু সেইখিনি নেদেখুৱাওঁ, আপোনালোকে দেখুৱালে ধুনীয়াকৈ আহি যাব। আপুনি ইয়াত ধুনীয়াকৈ 21টা আপোনাৰ ARN নাম্বাৰটো ডায়েল কৰিব আৰু তলত কেপচাৰখিনি ধুনীয়াকৈ সজাই লিখিলেই ধুনীয়াকৈ আহি যাব। চ' এইখিনি আছিলে, ধন্যবাদ।